প্ৰত্যেক মানুহেই নিজৰ সৈতে এখিনি কাহিনী জীয়ন্তি ৰাখে, লগত লৈ ফুৰে উশাহৰ দৰে। নিসংগতাৰ আওসী নিশাত সেই কাহিনীবোৰ জোনাক হয়, কঁপি থকা দুভৰিৰ সঁহাৰি হয়। কেতিয়াবা কোনোবাই কাহিনীবোৰ উলিয়াব পাৰে, কোনোবাই নোৱাৰে, আৰু শেষ হয় উশাহৰ সৈতে। উশাহৰ সিপাৰেও থাকে নেকি কাহিনী নাজানো, কিন্তু সেই কাহিনীবোৰত সংগ্ৰাম থাকে। মিলন বা বিচ্ছেদৰ পৰিধি ভেদি কিছুমান কাহিনীৰ সৃষ্টি হয় সমাজৰ বাবে, মানুহৰ বাবে। নিয়মৰ নাম দি, পৰম্পৰাৰ নাম দি এখিনি মানুহক হেঁচি অহা, শুহি অহা অন্যায়ৰ বিৰুদ্ধে চলে এনে কাহিনী। প্ৰেমৰ শক্তিত ভঙা যায় নিয়ম নামৰ দেৱাল। ৰাধাৰ কাহিনীও ঠিক তেনেকুৱাই। সমাজৰ অন্যায়ৰ বিৰুদ্ধে এটা প্ৰচণ্ড চিঞৰ হৈ যেন জন্ম হৈছিল ৰাধাৰ। যেনে এক বিশেষ উদ্দেশ্য লৈহে পৰমপিতাই গঢ়িছে অদম্য সাহসী এই ছোৱালীজনী। গকুলৰ যমুনা তীৰৰ সেই আলফুল ৰাধা নহয়, কৃষ্ণৰ প্ৰেমত যি চিৰকাল বিলীন। এয়া নৈৰ পাৰৰ গোবিন্দপুৰৰ ৰাধা, যাৰ হাঁহি গোবিন্দপুৰত বোলে চঞ্চল পচোৱা, যাৰ গৰ্জনত বোলে ধুমুহা, যাৰ খোজত ফুলিব খোজা কৃষ্ণচূড়াও লাজত মৰহি যায়। গোবিন্দপুৰ যান্ত্ৰিকতাৰ পৰা বহু দূৰৈত এখন অসমীয়া গাঁও, অসমক ভালপোৱা এজাক মানুহৰ গাঁও। গোবিন্দপুৰত সদায় বহাগ, সদায় শৰৎ, আজিৰ দিনত সপোন যেন লগা এখন সৰগ। গোবিন্দপুৰৰে এটি কোমল ৰাতিপুৱা, গাঁৱৰ গৰখীয়াই গৰুজাক নি লখিমীৰ পাৰত এৰাল দি আজৰি হৈছেহে মাথোন। গাঁৱৰ স্কুলখনত প্ৰথম পিৰিয়ডটো শেষ হ'বহে লাগে। হঠাৎ গাঁৱৰে মুখ চোকা বুলি নাম থকা কণমাই ঘৰত হুলস্থুল। ঐ মই কতে মৰো, ঐ জুই লাগতি, গলিনে তই? চিঞৰি চিঞৰি গালি পাৰি কণমাই আগ চোতাল পাইহি মানে চোতালত ৰদাই থোৱা বগৰীৰ আচাৰৰ বটলটো আধা উদং কৰি দৌৰি পলাল ছোৱালীজনী। গছকি আধা ভঙা কৰি থৈ যোৱা নঙলাডাল মাৰি কণমাই আকৌ গোৱালগালি পাৰিবলৈ লাগিল। এই বাঘৰ তেল খোৱা মৰতিজনীৰ পৰা একো এটা আগফালে এৰিব নোৱাৰা হলো। ঐ আছিলোৱে মই, দুকৈ ভাতৰ চৰুৰ পৰা আহোঁ মানে তাই বেটিয়ে চিলনীয়ে থপুৱা দি নিলে ঐ আচাৰখিনি। অত কষ্ট কৰি বনালো, তাই শেষ কৰিলে। ৰহ এতিয়াই যদি মাৰক লগাই তোৰ পিঠি ফালিব নোৱাৰো, চাই থাক। অথনিৰে পৰা মাকৰ গালি শুনি শুনি এসময়ত অতিষ্ঠ হৈ জোনাকী আগফালে ওলাই আহিল। কি হ'লনো মাই, কাক ইমান গালি পাৰি আছ? মাকে দুগুণ জোৰেৰে চিঞৰি ক'লে, আৰু কাক? সেই ডাংকাটিজনী দেখিছনে আচাৰ সোপা কেনেকৈ চুৰ কৰিলে? জোনাকীয়ে হাঁহি উঠিল সশব্দে। হ'ব দে, তাইচোন কেনেকুৱা জানই। জলাজুইত যেন ঘিউহে পৰিল, ভেকাহি মাৰি উঠিল কণমায়ে। কি হ'ব দে, তাইক আজি পিঠি বখলিয়াম, চাই থাক। কথাটো কৈ কণমাই ওলাই গ'ল। হাঁহি হাঁহি জোনাকীও ভিতৰ সোমাল। জোনাকীয়ে জানে মাকৰ এই খং যাৰ ওপৰত উঠিছে, তাইৰ মাত্ৰ এটা হাঁহিতেই খং কেনিবা উৰিব। অকল মাকেই নহয়, এই গোবিন্দপুৰৰ সকলোৱে জানে যিমান দুষ্টালি কৰিলেও তাই গোটেই গাঁওখনৰেই প্ৰাণ। নিজৰ ঘৰৰ পৰা ওলাই কণমাই আগবাঢ়িল গোবিন্দপুৰৰ আটাইতকৈ সুন্দৰ হাউলিটোৰ ফালে। এক কথাত ক'বলৈ গোবিন্দপুৰৰ ৰাজপ্ৰসাদ, গাঁওবুঢ়া তথা মুৰব্বী ধৰ্মনাৰায়ণৰ হাউলি স্নেহালয়। ধৰ্মনাৰায়ণ চৌধুৰী গোবিন্দপুৰবাসীৰ বাবে যেন হাইলাখ নাৰায়ণৰ এৰিৰ। দুখীয়াৰ দুখৰ সাৰথি তেওঁ, দুষ্টৰ বাবে মহাকাল তেওঁ। মমতাৰ হাতেৰে তেওঁ গোটেই গাঁওখনকে আৱৰি আছে। সকলোৰে বিপদ আপদ সকলোতে ধৰ্মনাৰায়ণ সদায় আগত। সেইবাবেই গাঁৱৰ সৰু ডাঙৰ ডেকা বুঢ়া সকলোৰে বাবে তেওঁ অভিভাৱক। গাঁৱৰ সকলোৱে তেওঁক দেউতা বুলি সম্বোধন কৰে। আধাতকৈ বহু অধিক বসন্তগৰাকী জীৱনৰ ভাটিয়লি সময়ত উপস্থিত হোৱা ধৰ্মনাৰায়ণেও গাঁৱৰ সকলো মানুহক নিজৰ সন্তানৰ দৰে মৰম কৰে। দুপৰীয়াখন কেনি ওলালি অ' কণমাই?
মুখেৰে ভুৰভুৰে গৈ থকা কণমাইক দেখি গাঁৱৰ মাঘী দদায়ে সুধিলে। হাউতকৈ একেপাকতে উৰণিখন লৈ কণমাই ক'লে, এই দেউতাৰ ঘৰৰ পৰা আহোঁগৈ দদাইদেউ। পিছে আপুনি? নকবি আৰু বুজিছ, বোলে 4 আঙুলিয়ে খাই বোৱাই হেঁচুকিলেহে যায়। এই ল'ৰাকেইটাক কৈ অতদিনে নোৱাৰি আজি নিজেই ধানখিনি লৈ আনিছোঁ বোলো বনাই আনো। কণমাই এতিয়াহে মন কৰিলে। মাঘী ককাইদেৱে ঠেলি ঠেলি অনা চাইকেলখনৰ মাজত মৰাপাত ডাঙৰ বস্তা এটা। এক মুহূৰ্তৰ বাবে কণমাইৰ মাঘীৰ পুতেক বিতুললৈ খং উঠিল। দিনৰ দিনটো সেই সৰু বাপুহঁতৰ দোকানৰ সন্মুখত কেৰম খেলি থাকিব, তথাপি বুঢ়া বাপেকটোক অকণ সহায় কৰি নিদিয়ে। মাঘী ককাইদেউক বা আৰু বুলি কৈ কণমাই আগবাঢ়িল।